খজুতি ইমান খজুতি খজুৱাই নৰ কৰি দিম এলপি স্কুল বন্ধ কৰি দিম বন্ধ কৰি দিম এলপি স্কুল বন্ধ কৰি দিম বন্ধ কৰি দিম এলপি স্কুল বন্ধ কৰি দিম বন্ধ কৰি দিম বন্ধ কৰি দিম এলপি স্কুল বন্ধ কৰি দিম বন্ধ কৰি দিম এলপি স্কুল বন্ধ কৰি এলপি স্কুল বন্ধ কৰি দিম এইবিলাক কিহৰ শ্লোগান কি বন্ধ কৰি দিব তাৰমানে কি হৈছে তাৰমানে মই বুজা নাই কথাটো এফালে এলপি স্কুল বন্ধ কৰি দিম সব বন্ধ কৰি দিম এলপি স্কুল বন্ধ কৰি দিম এই এলপি স্কুল বন্ধ কৰি দিম ৰ কি হয় আচ্ছা এলপি স্কুল বন্ধ কৰি দিম বন্ধ কৰি দিম কি বন্ধ কৰি দিয়া কথা কৈছা এলপি স্কুল বন্ধ কৰি দিম এলপি স্কুল বন্ধ কৰিম আমি সৰ্বনাশ এলপি স্কুল বন্ধ কৰি দিম এইৰা ইমান স্কুল আছে এম ই স্কুল আছে হাই স্কুল আছে তাৰপিছত তোমাৰ হায়াৰ ছেকেণ্ডেৰী আছে তোমালোকে এল পি স্কুলখন কিয় বাছি লৈছা এলপি স্কুল বন্ধ কৰি দিম আৰে এলপি স্কুল কিয় বন্ধ কৰিব বিচাৰিছে আপুনি শুনিব শুনি লওক ৰ'বা সেই বা অঁ কোৱা এলপি স্কুল বন্ধ কৰিলে অঁ আপোনাৰ এম ই স্কুল বন্ধ হৈ যাব এম ই স্কুল বন্ধ হৈ গ'লে আপোনাৰ এই হাই স্কুল বন্ধ হৈ যাব হাই স্কুল বন্ধ হৈ গ'লে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী বন্ধ হ'ব হায়াৰ ছেকেণ্ডেৰী বন্ধ হ'লে কলেজ বন্ধ হ'ব কলেজ বন্ধ হ'লে আপোনাৰ ইউনিভাৰ্চিটি বন্ধ হৈ যাব বুজিলে সেইকাৰণে বন্ধ কৰি দিম সেই তোমালোকে কি যে এল পি স্কুলৰ কথা যিবিলাক কৈ আছা কিয় তোমালোকে এল পি স্কুলটো বন্ধ কৰিব বিচাৰিছা স্কুল বন্ধ কৰি দিম আৰে ৰ'বা সেই আপুনি সেইটো কাৰণ শুনিব জানো এতিয়া তোমালোকে কিয় এল পি স্কুল বন্ধ কৰিবলৈ ওলাইছা কি সংগঠন তোমালোকৰ কাৰণ শুনিব কোৱাচোন বাৰু মই কাৰণটোতো এটা ক'লো অঁ আপোনাৰ এল পি স্কুল বন্ধ হ'লে এম ই স্কুল হাই স্কুল কলেজ সব বন্ধ হ'ব চব বন্ধ হ'ব কিন্তু আমি কিয় বন্ধ কৰিব বিচাৰিছো সেইটো শুনিব ৰ'বা শুনিব এই কোৱাচোন শুনিম কোৱা শুনক অঁ কোৱা আগে কোৱা অঁ পিছে খাই অঁ बीच में लटके बोलो मिथुल भाई हाँ ইফালেও নহ'লো সিফালেও নহ'লো মাজা তুলি মিলো নাই হালুয়া নাই জালুয়া নাই অফিচাৰ মানুহ নাই খেতিৰ মানুহ আমি সেইকাৰণে এইটো বুজিলে এটা কথা শুনক মই কৈ আছো আপোনাক ৰ'বাচোন লাহে লাহে কোৱা লাহে কি লাহে লাহে ক'ব লাগে আপুনি কি লাহে লাহে ক'ব লাগে কথাটো শুনক ইয়াত ইমান হুলস্থুল কি হ'ল মেট্ৰিক পাছ কৰিলো অঁ ফাৰ্ষ্ট ডিভিজনত অঁ কৰিলা কি হ'ল হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলো ফাৰ্ষ্ট ডিভিজনত অঁ পিছত আপোনাৰ লেটাৰ আছে অঁ তাৰপিছত অঁ বি এছ চি কৰিলো ভাল কথা তাতো ফাৰ্ষ্ট ক্লাছ ভাল কথা এইটো ভাল কথা তাৰপিছত এম এছ চি কৰিলো অঁ ভাল গম পাইছেনে ভাল কৰিলা কিন্তু এতিয়াও চাকৰি নাই 25 বাৰৰ ওপৰত ইণ্টাৰভিউ দিলো এই চাকৰি এটা ইণ্টাৰভিউত পাছ কৰিব নোৱাৰিলো খালি নামটোহে সুধিলে এই শিক্ষাটো কি চাকৰি নেকি ৰ'ব এই 25 বাৰ ইণ্টাৰভিউ দিলো এবাৰ ইণ্টাৰভিউত অঁ মাত্ৰ মোৰ নামটোৱে সুধিলে মোৰ নামটো মই ভুলকৈ কৈছো নেকি ৰ'বা শুদ্ধকৈ কৈছো ৰ'বা মই তোমালোকক কৈ আছো তথাপি মই ইণ্টাৰভিউত ইমান হুলস্থুল কৰিলে তুমি চাকৰি পাবা নেকি হেৰা অঁ তুমি বহুত পঢ়িলা পঢ়িলোতো এম এছ চিও পাছ কৰিলা অঁ হয়নে নহয় অঁ ইমান ইণ্টাৰভিউ দিলা অঁ চাকৰি নাপালা নাপালো এৰা কওক তুমি ভালকে বাদান শিকিছানে নাই বাদান বানান শিকা নাই কি আপুনি কি কথা কৈছে কিয় বানান এম এছ চি কৰাৰ পিছতো আমাৰ স্পেলিঙৰ কিবা ভুল থাকিব পাৰে নেকি আমি বানান নাজানো নেকি বানান জানা তো কিয় নাজানো তে মই এটা শব্দ কওঁ কওক হা অঁ সেই শব্দটো তুমি অঁ বানান কৰি দিবা অঁ কওকচোন এই বানানটো কৰি দিয়া বানানটো বানানটো এইটো কেনেকুৱা ধৰণৰ বানান দিছে আপুনি সেইটোৱেইটো বানানটো কৰি দিয়া সৰ্বনা কৰিলে অঁ বানানটো কৰি দিয়া এই অ'টো এইটো বানান কৰিব পাৰি নেকি তেনেহ'লে তুমি কি পঢ়িলা বানানটো আপুনি জানিব নেকি আপুনি কৰিব পাৰিব নেকি ৰ'বা কওক তুমি বহুত লিখা পঢ়া কৰিছা অঁ কিন্তু এটা কথা মনত ৰাখিবা শিক্ষাৰ কোনো শেষ নাই হয় নেকি হয় এতিয়া তুমি হুক্কো বানানটোৱে কৰিব নোৱাৰিলা
গতিকে অঁ শিক্ষা যিমান ল'বা সিমান জ্ঞানী হ'বা শিক্ষাৰ কোনো শেষ নাই বুজিছা আৰু এই যে শিক্ষাটো অঁ এটা চাকৰি সেইটো নাভাবিবা এটা চিন্তা কৰা তুমি কেনেকৈ বা আমি সকলো মিলি কেনেকৈ সমাজখনক আগুৱাই নিম আৰু সমাজৰ দুৰব্যৱস্থাবিলাক আমি কেনেকৈ শুদ্ধ পৰিচালনা কৰিম সেইটো চিন্তা কৰা এই চাকৰিডাল বাদ দিয়া সমাজৰ চিন্তা কৰা তেতিয়া তোমাক মানুহে মানুহ বুলি গণ্য কৰিব কি কথা কৈছা খালি চাকৰি 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 অঁ ঠিক কথাই কৈছে তাৰমানে আপোনাৰ মতে কথা এইটোৱেই যে শিক্ষা মানে নিজকে প্ৰস্তুত কৰি সমাজৰ লগত খাপ খোৱা আমি যাতে আগবাঢ়ি যাব পাৰা সেয়াই শিক্ষাৰ আৰু সমাজৰ পিছপৰা শ্ৰেণীক তুমি কেনেকৈ আগুৱাই নিবা সেইটো চিন্তা কৰা সেইটোহে কাম আমি সকলো যদি শিক্ষিত হৈ যাওঁ সকলোৱে মিলি কিবা আলোচনা কৰি কিবা বুদ্ধি কৰি কিবা দেশত কিবা ইণ্ডাষ্ট্ৰি বা কিবা এটা তেনেকুৱা উন্নয়নমূলক কামৰ স্থাপন কৰিব পাৰোঁ প্ৰতিষ্ঠা কৰিব পাৰোঁ ঠিক কথা কৈছে তেন্তে এইটো আজিৰ পৰা পেলাই দিওঁ আৰু আজিৰ পৰা পেলাই দিছোঁ আৰু সমাজৰ চিন্তা কৰা সকলোৱে তোমাক বাহ দিব ঠিক কথা কৈছে আজিৰ পৰা আৰু এইটো খোৱা এৰিলোঁ একদম নেখাবা এতিয়া মানে কিছুমান কথা আহি যায় গম পাইছেনে এই মানুহবোৰৰ তাত বিয়া দিবলৈ গ'লে বিয়া পাতিবলৈ গ'লে টিউশ্যন মাষ্টাৰ বিয়া নিদিবি আমিনো কৰিম কি আমিতো শিক্ষিত নিবনুৱা ন তো সেইকাৰণে আমি দৰ্শকসকলকো কৈছোঁ শিক্ষাৰ উদ্দেশ্য সেয়াই হ'ব নালাগে যে চাকৰি শিক্ষা নিজকে প্ৰস্তুত কৰিবলৈ সমাজ প্ৰতিষ্ঠিত কৰিবলৈ শিক্ষাৰ প্ৰয়োজন আপোনাৰ যদি শিক্ষা আছে আপুনি যিকোনো নহয় যিকোনো এটা বিভাগত আগবাঢ়ি যাব পাৰিব আৰু লগতে আৰু দৰ্শককো কৈ দিয়ক যদি আজি আমাৰ প্ৰচেষ্টাত ক্ষুদ্ৰ প্ৰচেষ্টাত ভিডিঅ'টো বনাইছোঁ যদি ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ এটা কৰিব আৰু যদি নতুন মানুহ আপোনালোক তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা আৰু বহু ভিডিঅ' চাবলৈ ধন্যবাদ জয় আই অসম।